হেল্ল' বন্ধু বান্ধৱসকল, এয়া চক উই পোকৰ ঢিপ হিমালয় পৰ্বতৰ দৰে বনাই ৰাখিছে। ইমান সুন্দৰ। ইয়াত এটা বহুত ধুনীয়া সৰুতে আমি খেল খেলিছিলোঁ। সেই উপায়টো কৈ দিছোঁ আপোনালোকক। ইয়াৰ যদিহে এই টুকুৰাটো ভাঙিব নালাগে অৱশ্যে, বদমাছ কাম কৰা হয়, কিন্তু সেই উপায়টো কৈছোঁ। এই ঢিপটো ইয়াতে ভাঙিব লাগে। ভাঙি পেলাই হাতখন এনেকৈ তাৰ ওপৰত থ'ব লাগে। তেতিয়া উই পোকখিনি ওপৰলৈ আহে আৰু বিহলনি পাত ৩-৪ খিলামান লৈ আপোনাৰ হাতৰ ওপৰত মানে এনেকৈ বিহলনি পাতখিনিয়ে কোবাব লাগে, ঝাৰিব লাগে, এনেকৈ কোবাব লাগে। তেতিয়া কি হয়, এই তলত থকা যিবিলাক উই পোক ওপৰলৈ আহি আপোনাৰ হাতখনত প্ৰায় আপুনি এনেকৈ ৰাখিব লাগিব, ঢাকি ৰাখিব লাগিব। প্ৰায় ৫-১০ মিনিট কামুৰিব দিব লাগিব উই পোকখিনি। উই পোকে আপোনাৰ হাতত কামুৰিব, অকণমান সৰু সুৰা বিষ হ'ব। তাৰপিছত কি হয়, আপোনাৰ হাতত গোটেই উই পোকে লাগি ধৰিব, একদম ধুনীয়াকৈ লাগি ধৰিব। বিশেষকৈ ছোৱালীবিলাকে সেই কামটো কৰে। তাৰপিছত কি হয়, উই পোকখিনিয়ে যেতিয়া কামুৰিব, তেতিয়া তাৰপিছত হাতখন ৫-১০ মিনিটমান এনেকৈ থ'ব লাগিব আপুনি। তেতিয়া উই পোক ঢেৰ লাগিব আৰু আপুনি বিহলনি পাতে হাতখনৰ ওপৰত কোবাই থাকিব লাগিব। তেতিয়া হাতত বিভিন্ন ধৰণৰ উই পোকে কামুৰিব, বহুত কামুৰিব আৰু কামুৰিব দিব লাগিব আপুনি। তেতিয়া এনেকৈ চাব যে উই পোকে ধৰি আছে গোটেইখিনি। তাৰপিছত হাতখন তাৰপিছত ধুই দিব লাগে, উই পোকখিনি গুচাই দিব লাগে। অলপ পাছতে দেখিব যে আপোনাৰ হাতত ৰঙা য'ত উই পোকে কামুৰিছিলে, সেই কামোৰা স্থানত ৰঙা ফুট বহে। যেনেকৈ জেতুকাৰ বোল বহে, জেতুকাৰ বোল বহোৱা দি হাতত ৰঙা ফুটা বহে আৰু দেখিবলৈ বহুত ধুনীয়া লাগে। চাবলৈ গ'লে ফুটকৈ ফুটৰ দৰে ৰঙা ফুট বহে, হাইলাখ জেতুকাৰ বোল বোলোৱাৰ দৰে। আৰু আগৰ দিনত নাচনীবিলাকে বিহুৰ সময়ত তেনেকৈ কাম কৰিছিল। হাতত উই পোকৰ ঢিপটো এইটো ভাঙি পেলাই ইয়াত হাতখন দি ৰাখে আৰু তাৰ ওপৰত বিহলনি পাত ৪-৫ খিলা কোবাই উই পোকক কমুৱাই হাতখন কামুৰিবলৈ দিয়ে আৰু তাৰপিছত ধুই দিয়ে। যিহেতু এইবিলাক আগৰ দিনৰ গাঁৱলীয়া নাচনীসকলে বিভিন্ন ধৰণৰ বিহুৰ সময়ত কাম কৰে। যেনেকৈ বৰহমথুৰি আজিকালি লুপ্ত হৈ গৈছে প্ৰায়, আৰু সচৰাচৰ তেনেকুৱা কামবিলাক আজিকালি নকৰে। তাৰপিছতে বহুতে নাজানে। চব এয়া হৈছে উই পোকে বনোৱা ঢিপ। এই ইনফৰমেশ্যনটো দিলোঁ, ধন্যবাদ।